হেল্ল' এভৰিৱান, আজি মই আপোনালোকলৈ জহা ভোলৰ লগত মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। জহা ভোল আৰু মাছৰ সৈতে ৰন্ধা সুস্বাদু আঞ্জাখনৰ কথা হয়তো সকলোৱে জানে। তেনেহ'লে পলম নকৰি বলকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। ৰেচিপিটো বনাবৰ বাবে মই লৈছোঁ জহা ভোল 2টা, বিলাহী 1টা, পিঁয়াজ 1টা আৰু আলু 1টা। এতিয়া মই বিলাহী, পিঁয়াজ, আলু আৰু ভোলখিনি ধুই ভালদৰে কাটি ল'লোঁ। এখিলা তেজপাত লৈছোঁ, 2টা শুকান জলকীয়া, 2টা কেঁচা জলকীয়া আৰু অলপ নহৰু আদাৰ পেষ্ট লৈছোঁ। 4 পিচ মাছ নিমখ হালধি সানি ৰেডি কৰি লৈছোঁ। তেল গৰম হোৱাত মাছ কিপিচ দি দিলোঁ। এতিয়া মই ফ্ৰাই কৰি ল'ম। এয়া মোৰ মাছ ভজা হৈ গৈছে। একেখিনি তেলতে কেইটামান গোটা জিৰা দিছোঁ আৰু লগতে 2টা শুকান জলকীয়া আৰু তেজপাত খিলাও দি দিলোঁ। এতিয়া মই কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। এয়া নহৰু আদাৰ পেষ্টখিনি দি দিছোঁ। এয়া মই কাটি ৰখা বিলাহীখিনিও দি দিলোঁ। নিমখ দিছোঁ সোৱাদ অনুসৰি। হালধি গুড়ি 1 চামুচ দিছোঁ। এতিয়া মই কাটি ৰখা ভোল আৰু আলুখিনি দি দিছোঁ। এয়া কেঁচা জলকীয়া 2টাও দি দিলোঁ। এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকন মাৰি ৰাখিম। এয়া মোৰ ভোল আৰু আলু ভজা হৈ গৈছে। এতিয়া মই গৰম কৰি ৰখা পানীখিনি দি দিম। এতিয়া মই ফ্ৰাই কৰি ৰখা মাছ কিপিচ দি দিছোঁ। এতিয়া মই গেছটো কম ফ্লেমত ৰাখি অলপ দেৰিৰ কাৰণে ঢাকন মাৰি ৰাখিম। এয়া মোৰ মাছ আৰু ভোলৰ আঞ্জাখন হৈ গৈছে। এতিয়া মই 1 চামুচ গৰম মছলা দি নমাই ৰাখিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্টছ কৰি জনাব। আজিলৈ পৰৱৰ্তী ভিডিঅ'টোত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আহোঁ। ধন্যবাদ।